শুলেই নে কি? মই আকৌ এইকেইদিন কেলৈ ৰিজাল্টৰ খবৰবিলাক লৈ থাকিব লগা হোৱা নাই জানো, সেইবিলাক কৈ আৰু একদম অনলাইনটোলৈ কিবা পিঠি দিয়া লিখিয়াই হ'ল আৰু। তথাপিও আজি ভাবিলোঁ নহয় যামেই তাৰমানে অনলাইনটো। তাকে এইকেইদিন মানে মাইনাকো বুজাই আছোঁ জানে নাই, মই বোলো তয়ো কিন্তু মেট্ৰিক পৰীক্ষা একদম ভালকৈ দেখাব লাগিব, আকৌ একদম কলম বুটলিব পৰা হ'ব লাগিব ৰিজাল্ট, এনেকৈ কৈ আছোঁ বাৰু তাক। এখেতে আকৌ মোক মানে কৈ আছে তইনো কেলৈ বোলে মাইনাক ইমান বুজাইছ, সি 4 বছৰত ভৰি দিছেহে। বোলো 4 বছৰত ভৰি দিছে সেইটো ডাঙৰ কথা নহয়, তাৰমানে মেট্ৰিক পৰীক্ষাৰ গুৰুত্বটো এতিয়াৰ পৰা যদি আপুনি বুজাই নাথাকে তাৰমানে পিছলৈ ৰিজাল্ট কি কৰিবগৈ আৰু জনা আছে আমাৰ, সেইকাৰণে এতিয়াৰ পৰা বুজাই আছোঁ তাৰমানে। বাকী আকৌ পল্লৱক আকৌ ফুংফাং বুলি ক'লোঁ হয় বাৰু, কিন্তু মানে পল্লৱে আকৌ ৰিজাল্ট বেলেগ ভাল কৰিলে আকৌ জানে নাই, তাৰমানে তলে পঢ়ি আছিলে নেকি সি, মই আকৌ মানে যিটো দেখোঁ সেইটোহে কৈছোঁ আৰু। তাৰমানে মই আকৌ কেতিয়াবা সেই লাৱণ্য বাইদেউহঁতৰ ঘৰলৈ আবেলি গ'লে তাৰমানে দেখোঁ আৰু পল্লৱ ইফালে মানে পিটকৈ মানে মই এফালে গ'লোঁ পিটকৈ সি সেই চাইকেলখন লৈ পেলাই ওলাই গ'ল আৰু ঘৰৰ পৰা। তাৰপিছত আকৌ কেতিয়াবা সেই টিউশ্যনৰ পৰা আহি থাকোঁতেও দেখোঁ ৰাতিপুৱা তাৰমানে সেই লগৰবিলাকৰ লগত আৰু চাইকেলখন ঠেলি আহে আৰু ঠাট্টা মস্কৰা কৰি, সেইকাৰণে মই ভাবিছিলোঁ মানে ৰিজাল্টটো ভাল নহ'ব চাগে, কিন্তু ৰিজাল্টটো ভাল হৈছে, ভালেই লাগিলে বাৰু। বাকী তাৰমানে তুলুমণি বাইদেউহঁতৰ পিতেকেও বাৰু বৰ ভাল ৰিজাল্টেই কৰিলে, তাৰমানে আশা কৰা লিখিয়াকৈ কৰিলে, খালি তুলুমণি বাইদেউ আৰু খানাটো তাৰমানে ডবল খুৱাম বুলি কৈ পেলাই গোটেই পাল মাৰি থ'লে জানে নাই। পাল মাৰিলে মানে সেই গোটেই শুকান ৰুটি খুৱাইছে আৰু কাবেলি বুট খুৱাইছে, তাৰপিছত বিলাহী টক অকণ খুৱাইছে, বিলাহী মানে কেলৈ তাহাঁতৰ বাৰীৰ বিলাহীয়ে বাৰু সেই তাৰে টক অকণ খুৱালে জানে নাই। তাৰপিছত আমি বাৰু ইমান খানালৈ লোভ কৰা মানুহ নহয়, একো নকলোঁ আৰু। তাৰপিছত আকৌ সেই ৰীণা নবৌহঁতৰ ঘৰলৈ যাওঁতে আকৌ ৰীণা নবৌ মানে একদম হিয়ালি জিয়ালি দি কান্দি আছে জানে নাই। তাৰমানে মই আকৌ বুকুখন মানে একদম ধিপিংকৈ গৈছে, মই বোলো পিংকি বোলো কেনেবাকৈ ফেইলেই মাৰিলে নি। তাৰপিছত গম পালোঁ নহয় পিংকি তাৰমানে সেই এটাত লেটাৰ পাই পাছ কৰিছে, ৰীণা নবৌৱে মানে ভাবি থৈছিলে ভাল হ'ব বুলি বেছিকৈ। তাৰপিছত মই আকৌ পিংকিলৈ মানে মৰমো লাগে, ছোৱালীজনী ঠাণ্ডা মাণ্ডা জানে নাই। তাইক আকৌ মই কৈছোঁ তই বোলো আমাৰ ঘৰতে বোলো ভাতটো খাই আহিবিগৈ, তহঁতৰ ঘৰত আজি কি বনে ঠিক নাই, তাৰমানে নবৌৱে দাদাই মানে একদম মানে ইমান দুখ কৰি আছে মনটোতে। তাৰপিছত সেইদে বুলি কৈ পেলাই ওলাই আহিছোঁ, ওলাই আহি আকৌ ৰেণু বাইদেউহঁতৰ ঘৰত দেখিছোঁ একদম উখল মাখল আৰু পৰিৱেশ জানে নাই, একদম ধূলে ডগৰে মানে বেলেগ উখল মাখল আৰু। তাৰপিছত মোৰ আকৌ তেতিয়াহে মনত পৰিলে তাৰমানে ৰেণু বাইদেউহঁতৰ সুমনৰো দিছিলে নহয় পৰীক্ষা। তাৰপিছত সোমাই গ'লোঁ, সোমাই যাওঁতে আকৌ ৰেণু বাইদেউক মই সুধিছোঁ, মই বোলো সুমনৰ বোলো ৰিজাল্ট বোলো বেলেগ ভাল হ'ল যেন পাইছোঁ দেই বাইদেউ। কৈছে নহয় বোলে সুমন বোলে 2nd ডিভিজনত পাছ কৰিলে, একেবাৰতে পাছ কৰিলে, সেইকাৰণে বোলে একদম বেলেগ ফূৰ্তি আৰু আমাৰ, আৰু বোলে ডাঙৰো হ'ল বাৰু এতিয়া খুটি খাব পাৰিবহি। তাৰপিছত মানে সেই ভিনদৌৱে মানে একদম মানে গোটেই লগৰবিলাকক মাতি আনিছে আৰু এতিয়া মানে গোটেই ঘৰত মানে খানা আৰু তুমিও খাই যাবা এনেকৈ ক'লে, আৰু ময়ো খাই আহিলোঁ বাৰু বেয়া পাব বুলি। তাৰপিছত সেইবিলাকে আৰু হ'ব বাৰু, বহুত কথা পাতিলোঁ বাৰু, যাওঁ তাৰমানে গৈ পেলাই এতিয়া মাইনাকো অকণমান বুজাওঁগৈ জানে নাই। মানে নহ'লে আকৌ এতিয়াৰ পৰা নুবুজালে আকৌ নুবুজিব জানে নাই, মেট্ৰিকৰ পৰীক্ষাটো মানে গুৰুত্বটো বেলেগ আকৌ, মই আপোনাক ক'লোঁ। যাওঁ বাৰু দেই, আহিম আকৌ।